সকল স্বাগতম জনাইছো আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটি ভিডিঅ' এডিটিং কাইনমাষ্টাৰ এপত এই ভিডিঅ' এডিটিংটো কৰিম য'ত এটা বাঘৰ ইফেক্ট দেখাবৰ চেষ্টা কৰিছো য'ত আপুনি নিজে এটা বাঘৰ সৈতে বাঘটোক যেন মাতি দিলে যেনেকুৱা ইফেক্ট দেখাব ঠিক তেনেকুৱা সঁচাকৈ দেখা যেন লাগিব তো আহক ভিডিঅ'টো মই আৰম্ভ কৰোঁ আৰু মোবাইলত স্ক্ৰীনতে মই এইটো দেখাই দিছোঁ কেনেদৰে কৰিব প্ৰথমতে আমি নিজৰ মোবাইলৰ কেমেৰাত এটি ভিডিঅ' ৰেকৰ্ডিং কৰিব লাগিব এই ভিডিঅ'টো এনেকুৱাকৈ কৰিব মই দেখাই দিছোঁ ছোৱালীজনী বহি আছে আৰু মানে তাই এনেকৈ মাতি থকাৰ দৰে মাতি থাকিব লাগিব যাতে আমি বাঘটো তাতে সেই ঠাইখিনিত দেখালে যেন একেবাৰে মাতি থকাৰ দৰে লাগে ইয়াৰ পিছত এনেদৰে ভিডিঅ'টো কৰাৰ পিছত মই কাইনমাষ্টাৰ এপত যাম যদি এই কাইনমাষ্টাৰ এপটো আপোনালোকৰ মোবাইলত নাই তেতিয়াহ'লে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব এই কাইনমাষ্টাৰ এপটো অ'পেন কৰি ল'ম আমি অ'পেন কৰি লোৱাৰ পিছত এইটো ইণ্টাৰফেচ আহিব প্লাছ চিনটোত আমি ক্লিক কৰিম তাৰপিছত 16:9 এছপেক্ট ৰেচিঅ'টো ল'ম ইয়াৰ পিছত মিডিয়াত গৈ আমি সেই ভিডিঅ'টো চিলেক্ট কৰিম যিটো ৰেকৰ্ডিং কৰিছিলোঁ ভিডিঅ'টো চিলেক্ট কৰিলোঁ কৰাৰ পিছত ভিডিঅ'টো এনেদৰে আহি যাব এতিয়া ভিডিঅ'টো এবাৰ প্লে কৰি চাম আৰু ভলিউমটো প্ৰথমতে কমাই দিছোঁ ভিডিঅ'টো যিটোকে ভলিউম দৰকাৰ নাই ভিডিঅ'টো এবাৰ প্লে কৰি চাম আৰু ইয়াতে খুব স্পীডত ছোৱালীজনীয়ে হাতখন দাঙিছে গতিকে তাৰ স্পীডটো অকণমান আমি কমাই দিম ইয়াতে ভিডিঅ'টো প্ৰথমতে যিখিনি নালাগে এইখিনি ট্ৰিম কৰি পেলাই কাটি দিম এইখিনিলৈকে আগৰখিনি আমি কাটি দিম ট্ৰিম কৰি দিলোঁ আকৌ প্লে কৰি চাম ইয়াৰ পিছত অলপ ভিডিঅ'টো অলপ শ্ল' কৰি দিম যাতে হাত বাউলি দি যিখিনি মাতে সেইখিনি যাতে খুব দেখাত সঁচাৰ নিচিনা লাগে 0.5টো চিলেক্ট কৰি ল'ম আকৌ এবাৰ প্লে কৰি দিছোঁ এতিয়া দেখিছেনে ধুনীয়াকৈ মাতাৰ নিচিনা হৈছে এইটো হোৱাৰ পিছত আকৌ মই লেয়াৰত যাব লাগিব ইয়াতে লেয়াৰত গ'লোঁ লেয়াৰত গৈ পেলাই ওপৰত মিডিয়া আছে মিডিয়াত যাম মিডিয়াত ক্লিক কৰি দিম মিডিয়াত ক্লিক কৰি দিয়াৰ লগে লগে এই যিটো বাঘৰ সেই ভিডিঅ'টো আছে সেইটো চিলেক্ট কৰি ল'ম এইটো ইয়াতে আহি গৈছে এইখিনি আমি এনেকৈ একেবাৰে গোটেই স্ক্ৰীনৰ লগত ফিট কৰি দিম এইখিনিলৈকে আধালৈকে দি চালোঁ প্ৰথমতে দি ইয়াৰে পিছত মই এই অপশ্যনটোত যাম ক্ৰমা কে বুলি আছে এইটো ইনেবল কৰি দিম ক্ৰমা কে ইনেবল কৰি দিয়াৰ লগে লগে যিখিনি বেকগ্ৰাউণ্ডত গ্ৰীণ আছিল সেইখিনি নাইকিয়া হৈ যাব নোহোৱা হৈ যাব এইবাৰ পিছৰ প্ৰথমতে এবাৰ প্লে কৰি চাওঁ ভিডিঅ'টো কিমানলৈকে বাঘটো আহিছে প্লে বাটনত ক্লিক কৰিম তাৰ লগে লগে আহিছে এইটো হৈছে এইটো অলপ বেছি দূৰত হৈছে পজিশ্যনটো আমি মিলাব লাগিব এতিয়া ভিডিঅ'টো যিহেতুকে ছোৱালীজনীৰ সেইখিনিলৈকে আছে কিন্তু বাঘৰ ভিডিঅ'টো অলপ দূৰলৈকে আছে গতিকে আমি সেইখিনি পিছত কাটি দিম বাঘটো অলপ ওচৰত আনিব লাগিব আমি এইটো চিলেক্ট কৰি লৈ অলপ আৰু স্ক্ৰীনত ফিট কৰি দিছোঁ গোটেই স্ক্ৰীনলৈকে এইবাৰ প্লে কৰি চাওঁ এইবাৰ ঠিক ঠাইত কৰিছে এনেকুৱাকৈ আমি এইটো হোৱাৰ পিছত মই ভিডিঅ'টো কৰোঁতে অলপ মানে লৰি আছিল যাৰ কাৰণে মানে অকণমান ইফেক্টটো ইমান ভাল হোৱা নাই আপোনালোকে কৰিলে ট্ৰাইপড ইউজ কৰি ৰেকৰ্ডিংটো কৰিব তেতিয়া খুব ভাল হ'ব এতিয়া বাঘটোৰ ভিডিঅ'টো যিহেতুকে বেছি দূৰলৈকে আছে গতিকে অলপ এইখিনি আমি কাটি দিম ট্ৰিম কৰি দিম চিলেক্ট কৰি লৈ পেলাই অলপ ট্ৰিম কৰি দিছোঁ আকৌ প্লে কৰি দিছোঁ প্লে কৰি দিয়াৰ পিছত এনেদৰে দেখাতে একদম সঁচাৰ নিচিনা লাগিছে দেখিছে কি ধুনীয়া এনেদৰে
এনেদৰে নিজৰ মোবাইলত আপোনালোকেও কৰি চাব। অলপ লৰি আছে, আচলতে ছোৱালীজনী ভিডিঅ'টো কৰোঁতে মই হাতেৰে কৰিছিলোঁ, তাৰ কাৰণে তেনেকুৱা হৈছে। আৰু অলপ বাঘৰ প্লেচটো অলপ এডজাষ্ট কৰি দিব পাৰিব নিজে। এইটো আমি ফুল HD এইটো এক্সপৰ্ট কৰিম। এক্সপৰ্ট কৰি দিওঁতে 20 ছেকেণ্ড বা 30 ছেকেণ্ড সময় লাগিব, এইখিনি হৈ থাকিব। এনেদৰে আপোনালোকে নিজৰ মোবাইলত এই ভিডিঅ'টো বনাব, খুব ভাল লাগিব বনাই পেলাই। এক্সপৰ্টিং হৈ আছে। এক্সপৰ্টিং হোৱাৰ পিছত এইটো আপোনালোকে নিজৰ হোৱাটছএপৰ ষ্টেটাছতো দিব পাৰিব বা টিকটক ভিডিঅ' এইদৰে বনাব পাৰিব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।